গুড মৰ্ণিং সকলোকে কংকনা কিটচেন এণ্ড ভ্লগ চেনেলটিৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ সকলোলৈকে শুভেচ্ছা থাকিল আৰু মই এতিয়া আপোনালোকক কেইটামান বস্তু দেখাম মই দেৱালীৰ অফাৰত আনিছিলোঁ সেইখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বাৰু চাই থাকিব আৰু এইফালে খুৰীয়ে মই বস্তুখিনি দেখাম বুলি এয়া একদম উলিয়াই লৈছোঁ আৰু এইফালে খুৰীয়ে আহি চাইছে এয়া হাই বুলি কৈ দিয়ক হাই আৰু এতিয়া মই বস্তুখিনি আপোনালোকক দেখাম মই অফাৰত কি বস্তু আনিছিলোঁ সঁচাই বহুত কি এনেকৈ অফাৰ আহিলে বস্তুবিলাক ল'বলৈ অলপ ভাল হয় বহুত কমতে পোৱা যায় বস্তুখিনি দেখাই আছোঁ আৰু মই এইটো লৈছিলোঁ বায়'টিকৰ ফেচ ৱাছ এইটো দামটো এনেই 240 টকা কিন্তু মই এইটো 140 টকাত আনিছিলোঁ অফাৰত এইটো চাওক এইটো দেখিছে এইটো হ'ল বায়'টিকৰ ফেচ ৱাছ সঁচাই বহুত ভাল মই বস্তুখিনি মই ঘৰলৈ অহাৰ আগতেই আহিলে আৰু বায়ে আনবক্সিং কৰি দিলে আৰু এইটো ইউজ কৰা হৈছে অকণমান চাওক সঁচাই বহুত ভাল হয় দিছে একদম বহুত ভাল এইটো হ'ল ফেচ ৱাছ আৰু মই আনিছিলোঁ এটা বেবী শ্বেম্পু হিমালয়া বেবী শ্বেম্পু এইটো চাওক দিছে এইটো আৰু এইটোৰ দামটো হৈছে 320 টকা আৰু এইটো অফাৰত 220 টকামানত অনা হৈছিলে এইটো এবাৰ ইউজ কৰা হৈছে এইটো বস্তুখিনি মই অহা আগতেই আহিলে আৰু বায়ে আনবক্সিং কৰি এবাৰ ইউজ কৰি চাইছে আৰু এইফালে মই লৈছিলোঁ বায়'টিকৰ বডি ৱাছ দুটা আছে ইয়াত দুটা পাইছোঁ বাই ওৱান গেট ওৱানকৈ দুটা পোৱা হৈছিলে আৰু এইটোৰ দাম এটাতে 180 টকা আৰু এইটো অফাৰত দুটাত পাইছোঁ 180 টকাত দুটা পাইছোঁ বাই ওৱান গেট ওৱানকৈ আৰু আছিল বায়'টিকৰ অল স্কিন টাইপৰ মইশ্চাৰাইজাৰ ক্ৰীম এই দুটা চাওক এইটো ইউজ কৰিবলৈ খুলি লোৱা হৈছে আৰু এইটো এনেকৈ পেকিং হৈয়ে আছে এইটোৰ দাম হৈছে এটাতে 199 কিন্তু দুইটা মিলাই 199তে পোৱা হৈছে দুইটা বাই ওৱান গেট ওৱানকৈ পোৱা হৈছে এই দুটা তাৰপাছত আছিল এইটো মেবিলিনৰ হয় এইটো মেকআপৰ এইটো বায়ে আনিছে আৰু এইটো মই ইউজ নকৰোঁ বায়ে কৰিব এয়া মেকআপ কৰে যিহেতু মই ইমান মেকআপৰ লগত হেৰি নাই এইটো বায়ে আনিছে আৰু মই ভালকৈ এইটো নাজানো কি কৰে এইটো হ'ল মেবিলিনৰ ফিট মি এইটো মেকআপৰ লগত আৰু চবেই চাগে আচৰিতেই হ'ব এইটো কি নাজানে কিন্তু মই এইবিলাক ইউজ নকৰোঁৱেই আৰু সেইকাৰণে মোৰ ইমান ধান্দাও নাই এইবিলাকৰ প্ৰতি এইটো বায়ে আনিছে কিন্তু মই বস্তুখিনি দেখাইছোঁ যিহেতু এইটো দেখাই দিছোঁ এইটোৰ দাম হৈছে 549 টকা যিটো হেৰি দাম কিন্তু এইটো অনা হৈছিল 249 টকা নে কিমানত এইটো বায়ে দিছিলে অৰ্ডাৰ আৰু এইখিনি চব গোটেইখিনি দেৱালীৰ অফাৰত অনা হয় আৰু এফালে অনা হৈছে ব্লু হেভেনৰ এইটো হ'ল প্ৰাইমাৰ এইটো চাওক এইটো খোলা নাই এইটোৰ দাম হৈছে এইটোৰ দাম হৈছে 300 টকা অৰিজিনেল দামটো কিন্তু এইটো অফাৰত 200 মানত অনা হৈছিলে আৰু এইবিলাক মই ইউজ নকৰোঁ এইবিলাক বায়ে আনিছে বাৰ কাৰণে তাৰপাছত
এইটো এটা লিপষ্টিক অনা হৈছে মেবিলিনৰ। এইটো মেবিলিনৰ লিপষ্টিক হয় আৰু এইটো বায়ে খুলিয়ে দিলে। আৰু ইয়াৰ দামটো কিমান আছিল, 300 মান আছিলে অৰিজিনেল দামটো নেকি, কিন্তু এইটো মই ভালকৈ নাজানিম। এইটো বায়ে খুলি দিলে আৰু এইটো ইউজ কৰাও হৈছে। মই ইউজ কৰা নাই, বায়ে কৰিছে। চাব হা কেনেকুৱা ৰংটো, এইটো চাওক, সঁচাই বহুত ধুনীয়া কালাৰ দিছে এইটো। আৰু এইটো বায়ে ইউজ কৰিছে যিহেতু খুলি দিলে। আৰু এইটো হৈছে বায়'টিকৰ 10 ৰিমুভেল স্কাব। এইটো চাওক, এইটো হ'ল স্কাব আৰু এইটোৰ দামটো হৈছিল 199, কিন্তু এইটো 100ত অনা হৈছিলে। এইটো চাওক স্কাব। আৰু লগতে অনা হৈছিল বায়'টিকৰ অল স্কিন টাইপৰ চিৰাম। এইটো চিৰাম চাওক, এইটো বহুত ভাল হয়। মানে কি ক'ম, প্ৰথম ইউজ কৰিছোঁ, এবাৰ ইউজ কৰিছোঁ দেই, এদিনেই ইউজ কৰিছোঁ, কিন্তু এতিয়া মানে লগাম আৰু এইখিনি ইউজ কৰিম। চাওক ইমান ধুনীয়া, এইটো দেখিছে, এইটো বায়'টিকৰ চিৰাম হয়। এইটো যদি আপোনালোকে ইউজ কৰা নাই, ইউজ কৰিব পাৰে, সঁচাই বহুত ভাল হয়। আৰু এইটো অল স্কিন টাইপৰ কাৰণে দেই, চবেই ঘঁহিব পাৰিব, মানে চব স্কিনৰ কাৰণে হয়। আৰু এইটোৰ দাম হৈছে 220 টকা, কিন্তু এইটো অফাৰত অনা হৈছিল 200 টকাত। এইখিনি অনা হৈছিলে, এই গোটেই বস্তুখিনি অফাৰতে অনা হৈছে। আৰু অফাৰত আনিলে সঁচাই বহুত কম দামত পোৱা যায়। সদায় অনলাইনত বস্তু আনিলে অফাৰতে আনিব লাগে, মানে তেতিয়া অলপ কমত পোৱা যায়। আৰু মই কালি এটা বস্তু অৰ্ডাৰ দিছোঁ, মানে মোৰ কেমেৰাটো অকণ এন্ধাৰ আহে, আৰু তাৰ কাৰণে মই এটা ৰিং লাইট অৰ্ডাৰ দিছিলোঁ। আৰু সেইটো চাগে 28 তাৰিখ মানে আহিব। 28 তাৰিখ ডেট দিয়া আছে, কিন্তু 28 তাৰিখ মানে আহিব। আৰু এইখিনিয়ে দিয়া হৈছে অৰ্ডাৰ। ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, সঁচাই বহুত ভাল হয়। এতিয়া যাওঁ নগাঁও, মানে মোৰ কাম কেইটামান আছে কৰিবলৈ, কামকেইটা কৰি আহোঁ। চাই থাকিব ভিডিঅ'টো। চাওক লগত কোন আহিছে, এইকেইটা বা আৰু পেহী আহিছে লগত। আৰু আমি খোজকাঢ়ি আহি আছোঁ ৰাস্তালৈ গাড়ীত উঠিবলৈ। আৰু টাউনৰ পৰা অহাৰ পিছত এইখিনি চাকি উলিয়াই কৰি ধুনীয়াকৈ চাফা কৰি লোৱা হৈছে। আৰু এইখিনি এতিয়া ধুনীয়াকৈ শলিতা লগাই কৰি এনেকৈ থোৱা হৈছে। আৰু সন্ধিয়া এইখিনিত তেল দি কৰি জ্বলোৱা হ'ব। চাই থাকিব, দেখাই আছোঁ। এইফালে আমাৰ বেঙেনা দেখিছে,
বেঙেনা ঘৰতে লাগি আছে, এইফালেও আছে। এয়া এনেকৈ আমি ঘৰতে ছিঙি ছিঙি খাওঁ। আৰু এইফালে এইটো কলি পেলাইছে দেখিছে। এয়া এনেকৈ ঘৰতে ডাঙৰ হ'ব, ইয়াতকৈ আৰু ডাঙৰ হ'ব। এতিয়াও অপইতা হৈ আছে, খাব হোৱা নাই এতিয়াও। দেখিছে এয়া একদম বহুত ওখ গছকেইজোপা, বহুত ওখ ওখ হৈছে। আৰু এইফালে পুলি ৰোৱা হৈছে, আকৌ এইফালে পুলি ৰুয়ে আছোঁ, হৈয়ে আছে। চাওক এইফালে পুলি, ওচৰত গোবৰ দি দিয়া হৈছে তলত গুৰিটোত। আৰু এইফালে এজোপা বেঙেনা গছ দেখিছে। এজোপাত লগা নাই, ফুলি আছে, ফুল হৈছে, হ'বহে আৰু। অলপ এতিয়া গাঁৱলৈ আহিছোঁ ফুৰিবলৈ, দেখাই আছোঁ, চাই থাকিব। আৰু এইফালে ইমান মানুহ নাই, তেওঁ দেখাই আছোঁ। এয়া দেখিছে, এয়া এতিয়া ঘৰ আহি পালোহি। আৰু এফালে বনাবৰ সময় হৈ গ'ল, আৰু এতিয়া বনাবলৈ লওঁ, দেখাই আছোঁ কিনো বনাওঁ। আৰু আমাৰ মাহঁতে চাই আছে টিভি। আৰু এতিয়া অলপ চাহ অকণ খাই লওঁ, মানে একদম চৰ্দিৰ নিচিনা ভাৱ এটা হৈ আছে। খাই কৰি লৈ বনাবলৈ লাগোঁ, আৰু দেখাই আছোঁ কি বনাওঁ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু এইফালে এইখিনি বহাই দিওঁ, মটৰ আৰু আলু, এইখিনি ঘুগুনি বনাম যিহেতু। এইখিনি এনেকৈ ধুই মেলি বহাই তাত পানী আৰু আলু দি দিছোঁ। এতিয়া এইখিনি কুকাৰত দি দিওঁ, তাৰপাছত কি কৰোঁ দেখাই আছোঁ, চাই থাকিব।
আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোৱে লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।